হেল্ল' গাইজ, মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মোৰ এই ভিডিঅ'টোত টু হুইলাৰ স্কুটাৰ এণ্ড বাইকছৰ ওপৰত কিছুমান নলেজ দিবলৈ ভিডিঅ'টো বনাইছোঁ। তো যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। বৰ্তমান সময়ত আমাৰ সকলোৰে দুচকীয়া বাহন এখন অতি প্ৰয়োজন, কিন্তু এই প্ৰয়োজনীয় বাইকখনৰ ইঞ্জিনটো চলিত অৱস্থাত থাকিবলৈ আমাৰ কি বস্তুৰ অতি প্ৰয়োজন, সেইটো বিষয়ে আজি এই ভিডিঅ'টোত আলোচনা কৰিম। যদি আপোনালোকে চাবলৈ ইচ্ছা কৰে তেন্তে স্কিপ নকৰিব আৰু আগলৈ চাই থাকিব। বন্ধুসকল, আপোনালোকে বুজি পাবৰ বাবে ইয়াত মই য়ামাহা 4stoke ইঞ্জিনৰ এটা ডিজাইন আপোনালোকক দেখাইছোঁ। তো আপোনালোকে দেখিছে ইয়াত গোটেই ইঞ্জিনটোৰ ভিতৰ ছাইডটো এনেধৰণে প্ৰিমিয়ামবিলাক আৰু গিয়াৰ বক্সৰ গোটেই ক্লাছ এছেম্বল আদি কৰি গোটেই ইঞ্জিনটো মবিল চলাচল হৈ থাকে। মানুহৰ দেহত যেনেধৰণে তেজৰ অতি প্ৰয়োজন, ঠিক তেনেদৰে এটা ইঞ্জিনত মবিলৰ অতি প্ৰয়োজন। যদিহে আপোনালোকে মবিল চেঞ্জ নকৰাকৈ বহুত দিনলৈকে চলাই থাকে বা লং জাৰ্ণিত যায়, তেতিয়াহ'লে আপোনালোকৰ ইঞ্জিনত প্ৰব্লেম হ'ব পাৰে। গতিকে আপোনাৰ মৰমৰ বাইকখন যদি সদায় ভাল হৈ থকাটো বিচাৰে, তেন্তে সময়ে সময়ে মবিল চেঞ্জ কৰক আৰু বিন্দাছ চলাওক। আপোনালোক সকলোৱে জানে দুচকীয়া বাহনত সকলোতে ক্লাছ থাকে। তো ক্লাছ হৈছে ইঞ্জিন ব্ৰেক, যাক কোৱা হয় ক্লাছ। তো এই ক্লাছ গোটেই এছেম্বল ইয়াত দেখুওৱা হৈছে। তো ক্লাছ সদায় ঠাণ্ডা হৈ থাকিবৰ কাৰণে মবিলটো অতি দৰকাৰী। ইঞ্জিনৰ প্ৰতিটো বস্তু মেটেলেৰে বনোৱা হয়, গতিকে মেটেলৰ বস্তুবিলাক বেছি হিট পালে ক্ষয় যোৱাৰ সম্ভাৱনা থাকে। গতিকে মবিলৰ সহায়ত সেই প্ৰিমিয়ামখিনি বা মেটেলৰ বস্তুখিনি যাতে ক্ষয় নাযায় তাৰ বাবে ৰক্ষণ কৰা হয়। বন্ধুসকল, তোমালোকে বুজি পাবৰ বাবে মই মবিল বুলি ক'লোঁ, কিন্তু একচুৱেলি মবিল নহয়, এইটো ইঞ্জিন অইল বুলি কোৱা হয়। সকলোৱে বুজি নাপায় কাৰণে মই মবিল বুলি ক'লোঁ। আপোনালোক সকলোকে এই ভিডিঅ'টোৰ যোগেদি দুচকীয়া বাহনৰ অলপ হ'লেও ইঞ্জিনৰ বিষয়ে জ্ঞান দিবলৈ চেষ্টা কৰিলোঁ। যদি সেই ভিডিঅ'টো ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা নতুন টপিকৰ ওপৰত নেক্সট ভিডিঅ'ত লগ পাম। আজিলৈ বাই বাই।